ওয়েলকাম জব ষ্টাৰ এডুকেশ্যন সাধাৰণ জ্ঞানৰ বিজ্ঞান বিভাগৰ প্ৰশ্ন উত্তৰ 1 নম্বৰ লোহিত ৰক্ত কণিকাৰ জীৱনকাল কিমান দিন উত্তৰ 120 দিন 2 নম্বৰ ৰবৰ কোন দ্ৰাৱকত দ্ৰবীভূত হয় উত্তৰ বেঞ্জিনত দ্ৰবীভূত হয় 3 নম্বৰ বস্তুৰ ভৰ কোন ৰাশিৰ দ্বাৰা সূচিত হয় উত্তৰ প্ৰযুক্ত বল আৰু ত্বৰণ 4 নম্বৰ কিহৰ ওপৰত ভিত্তি কৰি তেজৰ শ্ৰেণী বিভাজন কৰা হয় উত্তৰ এন্টিজেনৰ ওপৰত 5 নম্বৰ কোনটো উপাদান থকাৰ বাবে ফুলৰ বিভিন্ন ৰং হয় উত্তৰ এন্থোচায়ানিন 6 নম্বৰ ক্ৰমোজম কিহেৰে গঠিত উত্তৰ ক্ৰমোজম প্ৰটিন আৰু ডিএনএ অণুৰে গঠিত 7 নম্বৰ হাইগ্ৰমিটাৰৰ দ্বাৰা কি পৰিমাপ কৰা হয় উত্তৰ আপেক্ষিক আৰ্দ্ৰতা 8 নম্বৰ বুলোমিটাৰ যন্ত্ৰৰে কি জোখা হয় উত্তৰ বিকীৰ্ণ তাপ 9 নম্বৰ উদ্ভিদৰ বৃদ্ধি কোন যন্ত্ৰৰে জোখা হয় উত্তৰ আৰ্ক ইণ্ডিকেটৰ আৰু অক্সানোমিটাৰ 10 নম্বৰ মানুহৰ হৃদস্পন্দন আৰু হাঁওফাঁওৰ অৱস্থা পৰীক্ষা কৰা যন্ত্ৰটো কি ষ্টেথিস্কোপ নমস্কাৰ